3 months. It is like more than 3 years. Karon flight ma miss koribo noaro, right? Airport or bhitorote metro trainer station ase. So namaskar bondhuসকল, আকৌ আহিছো আপোনালোকৰ মাজত এটা নতুন ব্লগ লৈ পেলাই। এটো এটা বেলেগ মোৰ ট্ৰেভেল এক্সপেৰিয়েন্স হ'ব। আজি ফাৰ্স্ট টাইম বিজনেস ক্লাছত ট্ৰেভেল কৰিম মই। সো দেখুৱাম মই আপোনালোকক গোটেই মোৰ ট্ৰেভেল জাৰ্নিটো। মই আছো বৰ্তমান আউট অফ ইণ্ডিয়া। তো আহি পাই গ'লো মই এয়াৰপৰ্টত। আছো এতিয়া চাউদি আৰবিয়াৰ জেদ্দা এয়াৰপৰ্টত। জেদ্দা এয়াৰপৰ্টৰ পৰা মই এতিয়া ফ্লাইট ল'ম দিল্লীৰ কাৰণে। এণ্ড ৰাতি 1:55 আছে ইয়াত পৰা 1:25 আছে সৰি ফ্লাইট ইয়াৰ পৰা। এইটো আমাৰ ইণ্ডিয়ান টাইমত হৈ যাব 4টা আৰু দিল্লী গৈ পেলাই পামগৈ মই ৰাতিপুৱা 9টা বজাত। সো এতিয়া মই যাব লাগে মোৰ কাউণ্টাৰলৈ চেক ইনৰ কাৰণে। বিজনেছ ক্লাছ যিহেতু অলপ কি বুলি ক'ম স্পেচিয়েল ট্ৰিটমেণ্ট পোৱা যায়। চাওঁচোন কেনেকুৱা এটা স্পেচিয়েল ট্ৰিটমেণ্ট পোৱা যায় আজি। সো C2 মোৰ জোন হয়, য'ৰ পৰা মই যাব লাগিব। তো এইফালে আছে এইটো চাইডে, এইটো পিছফালে চাব পাৰিছে C2 এণ্ড লেফ্ট চাইড এই লাইনকেইটা দেখি আছে এইফালে। এইফালে গ'লে মই মোৰ চেক ইন কাউণ্টাৰলৈ যাম। চ' যাওঁ এতিয়া। গোটেই ইয়াত চাউদি আৰবিয়াটো একচুৱেলি হজ আৰু উমৰা কৰিবৰ কাৰণে ফেমাছ হয় আমাৰ ইছলাম ধৰ্মীয় মানুহৰ কাৰণে। চ' গোটেই ভিৰ দেখি আছোঁ মই। মানুহ ইয়াত ইছলামৰ কাৰণে এটা হোলি এৰিয়া হয়। চ' ইয়াত আহে এইটো কাৰণে। আৰু দেখিছেনে এইবিলাকে প্ৰব্লেমবিলাক হয় অলপ কমিউনিকেশ্যন প্ৰব্লেমটো হ'লে। ইয়াত যিহেতু আৰব, চ' আৰবিয়ান লেংগুৱেজটো অলপ বেছি চলে, যিটো নেকি আমি বুজি নাপাওঁ। আৰু ইংলিছটো সিহঁতি অলপ বুজি নাপায়, অলপ বুলি নহয় বুজি নাপায় বুলিয়ে ক'ব পাৰি। চ' আহিলোঁ C1ত, C2ত চৰি সুধিলোঁ তো ক'লে যে নাই চিট হেনো নাই, D2তহে আছে বোলে দিল্লীৰ ফ্লাইট। তালৈকে গ'লোঁ, তাত আকৌ সুধিলোঁ যেতিয়া বোলে বিজনেছ ক্লাছ। চ' গো টু A1। আই এম ভেৰি মাছ এক্সাইটেড। ঘৰ গৈ আছোঁ আফটাৰ 3 months। চ' একজেক্টলি 3 months। মিনিমাম মই ফাৰ্ষ্ট টাইম নিজৰ দেশতকৈ বাহিৰত আছিলোঁ, ইণ্ডিয়াতকৈ বাহিৰত। আৰু চবতকৈ ডাঙৰ কথা হ'ল মোৰ ছোৱালীজনীক এৰি থৈ আহিছোঁ। মোৰ কণমানি ছোৱালীজনী, তাইলৈ বহুত বেছি মনত পৰি আছে। চ' ডেটছ ৱাই ভেৰি মাছ এক্সাইটেড। সঁচাকৈ বহুত এটা ভাল ফেচিলিটি দিয়া থাকে আৰু বিজনেছ ক্লাছৰ মানুহৰ কাৰণে। সেইফালে ইমান বেছি লাইন আছিলে, কিন্তু ইয়াত মাত্ৰ 2-3টামান মানুহ আহিছোঁ ধুনীয়াকৈ। আৰু বৰ্ডিং পাছ দিলে, ইয়াত বৰ্ডিং পাছ ল'লোঁ আৰু খালিৱল্লি গ' খালিৱল্লি এইটো এটা ইয়াৰ ৱৰ্ড হয় বাৰু। এতিয়া গৈ আছোঁ মোৰ লঞ্জৰ ফালে। চ' ফাইনেলি ডান উইথ অল দ্য ফৰ্মেলিটিজ। ইমিগ্ৰেশ্যন হৈ গ'ল, বহুত সোনকালে হয় ইয়াত। 5 মিনিট হাৰ্ডলি লাগিলে মোৰ। গোটেই চেক ইনৰ ফৰ্মেলিটিখিনি কৰি পেলাই ওলাই আহিলোঁ এতিয়া ইমিগ্ৰেশ্যনৰ ফালৰ পৰা। এতিয়া গৈ আছোঁ ডিপাৰ্চাৰ গেটলৈ। এয়াৰপৰ্টৰ ভিতৰতে ট্ৰেইনৰ ষ্টেচনো আছে। এয়া হ'ল আমাৰ ট্ৰেইন ষ্টেচন। ইয়াত ট্ৰেইন আহি পেলাই ৰৈছে। ইয়াত ট্ৰেইনত ধৰি পেলাই আমি বেলেগ টাৰ্মিনেলতো যাব পাৰি। চবতকৈ মজা কথা কি আছিলে, যিটো ট্ৰেইনৰ কথা কৈছিলোঁ মই, একচুৱেলি লঞ্চত যাবৰ কাৰণেও মানে সেই একচুৱেলি ট্ৰেইনটো এয়াৰপৰ্টৰ ভিতৰতে চলি থাকে। এটা ষ্টপৰ পৰা আৰু এটা বেলেগ এটা ষ্টপলৈ, এটা গেটৰ পৰা আৰু এটা গেটত যাবৰ কাৰণে কোনো ড্ৰাইভাৰ নাই, ড্ৰাইভাৰলেছ ট্ৰেইন। তো মই কাৰোবাক সুধিলোঁ, মই লঞ্চটো বিচাৰি পোৱা নাছিলোঁ। কাৰোবাক সুধিলোঁ তো মোক ক'লে যে লঞ্চলৈ যাবৰ কাৰণে মই মেট্ৰ'টো উঠিব লাগিব। তো আই ৱাজ লাইক কনফিউজড, কিমান দূৰ যাব লাগিব। মোৰ ফ্লাইটত বেছি টাইম নাই, 2 ঘণ্টা আছে। তাৰপৰা মোক ক'লে এজনে যে এনেকৈ বেছি দূৰ নহয়, বাট মেট্ৰ'টো লৈ লৈ সোনকালে গৈ পেলাই পাই যাম। চ' উঠিলোঁ মই। উঠি পেলাই ফাইনেলি আহি গ'লোঁ লঞ্চত। এইটো হ'ল লঞ্চ এৰিয়া। লঞ্চ বুলি ইমানকালি কৈছিলোঁ কাৰণ ডিউটি কৰিলোঁ, দুপৰীয়াতে খাই অহা ডিউটি কৰিলোঁ, বহুত বেছি ভোক লাগিছে। তো লঞ্চত আহি যাম আৰু লঞ্চ পাই আছোঁ যেতিয়া তাতে আৰু কিবা খাই মেলি ধুনীয়াকৈ ফ্লাইটত উঠি মানে অভিয়াছলি ফ্লাইটতো পাম, বাট ষ্টিল ইয়াতে খাই যাম আৰু। চ' এইবোৰ বস্তু এভেইলেবল আছে ইয়াত লঞ্চত। এতিয়া ভাবি আছোঁ কি খাওঁ। ৰাইচ বোলা বস্তুটো দেখিছোঁ, দেখছি ইয়াত অলপ পাস্তা খাওঁ আজি। ইমান বিশেষ একো নল'লোঁ মই। ইয়াত লাইট কাউণ্টাৰ আছিলে, তাতে আপোনাৰ হোৱাইট চচ পাস্তা এটা ল'লোঁ।
হোৱাইট চচ পাস্তাটা ল'লোঁ, বহুত দিন হ'ল খোৱাও নাছিলোঁ। আৰু ৰাইচো অলপ খাই ল'ম, ৰাইচটো নহ'লে অলপ ভাল নালাগে। তাতেতো খাই পেলাই কি আৰু ফ্লাইটত উঠি পেলাই চিধা শুব লাগে, ৰাতিপুৱা গৈ পেলাই দিল্লী আপোনাৰ দেশ। বহুত দিনৰ পৰাই দিনটোৰ কাৰণে ৱেইট কৰি আছিলোঁ, কেতিয়া যাব পাম। ফাৰ্ষ্ট টাইম আউট অফ ইণ্ডিয়া ফৰ 3 months। ইট ইজ লাইক মোৰ দেন 3 years। লঞ্চৰ পৰা ওলাই আহি গ'লোঁ, ওলাই আহি পেলাই এতিয়া মই গেটৰ ফালে গৈ আছোঁ। মই পাস্তা এটাই খালোঁ আৰু অলপ ৰাইচ আৰু চিকেন কিবা এটা ল'লোঁ, লৈ পেলাই খাই মোৰ টাইম বেছিও নাছিলে মোৰ ওচৰত। চ' পটাপট গৈ আছোঁ এতিয়া মোৰ ফ্লাইটৰ ফালে, কাৰণ ফ্লাইট মই মিছ কৰিব নোৱাৰোঁ। ৰাইট, আফটাৰ 3 months আই এম গোয়িং হোম। ফ্লাইট কেনেকৈ মিছ কৰিম ইয়াৰ, খানাই নাখাওঁ লাগিলে। চ' গৈ আছোঁ। যিটো আনন্দ, যিটো মানে কি বুলি ক'ম, যিটো মানে এক্সাইটমেণ্ট হৈ আছে, সেইটো যিসকল মানুহ নিজৰ দেশত বাহিৰত থাকে, নিজৰ কাণ্ট্ৰিক এৰি পেলাই বেলেগ কাণ্ট্ৰিত থাকে, সেই মানুহসকলে বুজি পাব সেইটো ফিলিং, হাউ ইট ফিলছ একচুৱেলি। ইট কেন বি এক্সপ্ৰেছ বাই ৱৰ্ডছ। বিজনেছ ক্লাছৰ কাৰণে বৰ্ডিং গেটো দুটা মানে বেলেগ আছে, সেইটো এনেকৈ ভাল হয়। নৰ্মেল আপোনাৰ ইকনমি ক্লাছত যাবলৈ হ'লে সেই পিছফালে ক'ত গ'ল, সেইটো পিছফালে দেখিব পাৰিছে ইমান ভিৰ সেইটো জেগাত। আৰু এইটো বিজনেছ ক্লাছত টকা পইচা যেতিয়া মানে টিকেটৰ ফেয়াৰটো যেতিয়া বেছি লয়, চ' ফেচিলিটিবিলাকো তেনেকৈ দিয়ে। ৰাছ ফেচ কৰিব নালাগে আপুনি, লঞ্চৰ ফেচিলিটি আপুনি পাই আছে, ভিতৰত কেবিনত ধুনীয়া ফেচিলিটি পাব। চ' এভৰিথিং ইজ লাইক ডেট, মানি অলৱেজ স্পীক্স। চ' এয়া হৈ গ'ল মোৰ বিজনেছ ক্লাছৰ ছিট, 5 alpha উইণ্ডো ছিট। চব ফ্ৰণ্টৰ ফালে ধুনীয়াকৈ LED স্ক্ৰীণ আছে। এয়া হৈ গ'ল ছিট, ধুনীয়াকৈ ৰিক্লাইন হৈ যাব। আছিল হোমোছ, এই হোমোছ এইটো এটা এৰাবিয়ান ডিছ হয়, খুব ভাল লাগে এইটো খাই পেলাই। এৰাবিক ব্ৰেড মই ইমান এটা বেছি ভাল নাপাওঁ। সাউথ এছিয়া কুইজিনত কি আছে, ইটছ তন্দুৰী চিকেন টিক্কা। য়েছ, এইটো খাব পাৰি। চানা মছালা, এইটো খাব পাৰি। একচুৱেলি পইচাটো ল'বলৈ কিয়, ইমানখিনি সুবিধা দিছে যেতিয়া পইচাটো ল'বই। আৰু একচুৱেলি ক'বলৈ গ'লে দাদাৰ ৱে নহয়, ইমান পইচা লৈছে যেতিয়া ইমান সুবিধা দিবই লাগিব। এনিৱেজ মইতো যে ষ্টাফ ট্ৰেভেল কৰি আছোঁ, মইতো ইমান বেছি পইচা দিবলগীয়া হোৱা নাই। কাজু খাওঁ আৰু অৰেঞ্জ জুচ। ৰাতিপুৱাই গ'ল। চ' আফটাৰ এ গুড শ্লিপ অফ এৰাউণ্ড 3 hours মতে সাৰ পাইছোঁ। আৰু সাৰ পোৱাৰ পিছত তাতে মেপ দেখিলোঁ যে অলৰেডি ইণ্ডিয়া এণ্টাৰ কৰিলোঁ। চ' another 40-45 minutes will reach Delhi. So good morning ইণ্ডিয়াৰ পৰা ফাইনেলি লেণ্ড কৰিলোঁ দিল্লীত। কিমান যে ভাল লাগি আছে ইণ্ডিয়া পোৱাৰ পিছত, সেইটো ক'ব নোৱাৰোঁ মই। নিজৰ ফিল এটা মানে নিজে আহি গৈছে। চ' ফাইনেলি ৱেলকাম টু ইণ্ডিয়া হৈ গ'ল। ইমিগ্ৰেশ্যন কৰি পেলাই সোমাই গ'লোঁ। এতিয়া আছোঁ দিল্লী ডিউটি ফ্ৰী এৰিয়াত। ডিউটি ফ্ৰী এতিয়া চাব জানো কি আছে ইয়াত। গোটেই খুৰাৰ দোকান ইমান ডাঙৰ, চব বহুত ভেৰাইটিজ অফ খুৰা পাব ইয়াত, বিলাতী খুৰা, আৰু বহুত কম দামত। ইট ইজ ডিউটি ফ্ৰী। কিবা ফ্ৰী হ'ল দুটা 5,500 টকা। দিছ ইজ আৱাৰ দিল্লী ডিউটি ফ্ৰী এৰিয়া। মই ওলাই গ'লোঁ এয়াৰপৰ্টৰ পৰা, বহুত দেৰি ৰ'লোঁ বেগৰ কাৰণে। লাষ্টত গৈ পেলাই গম পালোঁ বিজনেছ ক্লাছৰ বেগ
সিহঁতি আগতে বেলেগ কৰি থৈ দিয়ে, যিটো নেকি অলৰেডি আগতে থৈ দিয়া আছিলে। 5 মিনিটতে পালোহেঁতেন, কিন্তু মোৰ 1 ঘণ্টা ৱেষ্ট হৈ গ'ল তাত। এতিয়া ওলাই আহি এতিয়া মেট্ৰ' ষ্টেচনলৈ যাওঁ। মেট্ৰ' ষ্টেচনৰ পৰা আই গো টু দ্বাৰকা ছেক্টৰ 7, তাত অলপ দেৰি ষ্টে কৰিম। দেন ইভিনিং এগেইন ফ্লাই টু আছাম। চ' ইণ্টাৰনেশ্যনেল ট্ৰিপ শেষ হ'ল। ইণ্টাৰনেশ্যনেল ট্ৰিপ শেষ হ'ল। এতিয়া ডমেষ্টিক ট্ৰেভেল কৰিব লাগে। আকৌ ঘৰো ইমান দূৰত, বহুত বেছি সময় লাগি যায় যোৱালে। চ' এতিয়া আছোঁ দিল্লীৰ টাৰ্মিনেল 2। চ' মোৰ ফ্লাইট আছে ইয়াৰ পৰা গুৱাহাটীলৈ 5:50, 5:30 বজাত আছিলে একচুৱেলি, কিন্তু অলপ ডিলে হ'ল। ডিলে হৈ পেলাই এতিয়া 6টাতো বাজিলে, আৰু চাগে আধা ঘণ্টা 50 মিনিটমান লাগিব। তো গৈ পেলাই পামগৈ গুৱাহাটী 9টামান বজাত। তাৰপৰা আকৌ আৰু দীঘলীয়া জাৰ্ণি আছে। গুৱাহাটী পোৱাৰ পিছত আকৌ ট্ৰেইন ধৰি গোটেই ৰাতি ট্ৰেভেল কৰিম। কাইলৈ ৰাতিপুৱা গৈ পেলাইহে পামগৈ। গেটিং টায়াৰ্ড। আজিলৈকে 10 years ইণ্ডিগ'ত এজ এ ষ্টাফ ট্ৰেভেল কৰি আছিলোঁ। আজি ফাৰ্ষ্ট টাইম এজ এ নৰ্মেল পেছেঞ্জাৰ ট্ৰেভেল কৰিলোঁ। বেয়া লাগে অলপ মনত, কাৰণ ইমান দিন কাম কৰিছিলোঁ এইটো কোম্পানীতে। এতিয়া বৰ্তমান নাই মই সেইটো কোম্পানীত। বাট এনি হাও ইণ্ডিগ'তে আহিলোঁ। চ' ফাইনেলি আমাৰ অসম আহি পালোহি। গুৱাহাটী লেণ্ড কৰিলোঁ। এয়া গুৱাহাটী এয়াৰপৰ্ট।